নতুন দিল্লীৰ 10 নম্বৰ জনপথটো জ্বলাই দিব লাগে য'ত সোনিয়া গান্ধী থাকে। ৰাহুল গান্ধীৰ DNA টেষ্ট কৰিব লাগে। এই কথা কোনে কৈছিল? হিমন্ত বিশ্ব শৰ্মাই। তাৰ মানে সোনিয়া গান্ধী মাইকী মানুহ নহয় নেকি? আজি যে নাৰীৰ সন্মানৰ কাৰণে যে কংগ্ৰেছ অফিচ ঘেৰাও কৰিছে, সেই অন্ধভক্তসকলক মই ক'লোঁ। ভূপেন হাজৰিকাই কৈছিল, ডক্টৰ ভূপেন হাজৰিকাই, যাক মই ভূপেন দা বুলি কওঁ, একে লগত আছিলোঁ। ভূপেন দাই কৈছিল, মোৰ আইক ভাল পাওঁ বুলি ক'লে আনৰ আইকটো ঘৃণা কৰা নুবুজায়। ইমান মহান সুন্দৰ কথা কৈছিল ভূপেন দাই। আজি যে বিজেপিৰ গাত লাগিল, আগতে কিয় লগা নাছিল? মোক যদি কোনোবাই অপমান কৰে, মইতো ইমান মহাত্মা গান্ধী টাইপৰ মানে আপোনাৰ কি ক'ম, মহান মানুহ নহয়। কংগ্ৰেছৰ দিনত নিজে আছিলে শিক্ষামন্ত্ৰী, টেটৰ চাকৰি দিওঁতে অসমীয়া নাৰীৰ সতীত্ব হেৰাইছিল বুলি কৈছিলে। তাৰ কাৰণে কোন জগৰীয়া? তুমিয়ে জগৰীয়া। তুমি নিজেই নিজৰ কথাৰ প্ৰমাণ দি দিলা। নিজেই নিজৰ কথাৰ প্ৰমাণ এটা এটাকৈ দি গৈছা। আঙুলতা ডেকা ডাঙৰীয়ানীয়ে কি ক'লে যে টকা নাথাকিলে মহিলাৰ কোনো সন্মান নাথাকে। মোৰ লগত এখন কিতাপ আছে, বিশ্বৰ ফাষ্টেষ্ট মিলিয়নাৰ ৰবাৰ্ট টি কিয়চাকি, তেওঁ লিখিছে বিজনেছ অৱ দ্য স্কুলত, যে মানুহে বেংক বেলেঞ্চ বঢ়ালেই মানুহ ধনী নহয়, মানুহে ইনভেষ্ট কৰিহে মানুহ ধনী হ'ব পাৰে, ৰিচ হ'ব পাৰে। ৱাৰেন বাফেট, বিল গেটছ, যিসকল মিলিয়নাৰ আছে, সকলোৱে কৈ আছে বেংক বেলেঞ্চৰ যোগেদি মানুহ ধনী নহয়। তেনেস্থলত নতুন জ্ঞানৰ পাঠ পঢ়াইছে, সেয়া হ'ল আঙুলতা ডেকা ডাঙৰীয়ানী। চব বিজেপিয়ে নাটক কৰি আছে। মানে সোনিয়া গান্ধীক অপমান কৰোঁতে আপোনালোকৰ মুখত মাত নাই, এতিয়া কিন্তু মুখত মাত ওলাই গ'ল। মজা। ইয়াকে কয় অন্ধভক্তৰ অন্ধ গান। জয় আই অসম।